সকলোলৈকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পুংৰেণুৰ উৎপত্তি দশা অৰ্থাৎ মাইক্ৰ'স্প'ৰজেনেচিছৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰটো ভিডিঅ'ত আমি পৰাগধানীৰ আভ্যন্তৰীণ গঠন, বিশেষকৈ পৰাগধানী বেৰকেইখনৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ আৰু আমি গম পাইছিলোঁ যে পৰাগধানী চাৰিখন বেৰেৰে গঠিত হয়। সেই চাৰিখন বেৰ হৈছে এপিডাৰ্মিছ, এণ্ড'থেচিয়াম, মিডল লেয়াৰ আৰু একেবাৰে ভিতৰত থকা টেপেটাম লেয়াৰখন। এতিয়া পৰাগৰেণুৰ উৎপত্তি দশা বুলি ক'লে আমি ক'ব লাগিব যে দ্বিগুণ ক্ৰমজম বিশিষ্ট ৰেণু মাতৃকোষসমূহৰ পৰা এগুণ ক্ৰমজমযুক্ত পৰাগৰেণু সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক মাইক্ৰ'স্প'ৰজেনেচিছ বা পুংৰেণু উৎপত্তি দশা বুলি কোৱা হয়। এতিয়া যিবিলাক ৰেণু মাতৃকোষসমূহ ক'ত থাকে? পৰাগথলীৰ ভিতৰত টেপেটাম অংশৰ গাতে যিবিলাক কোষ লাগি থাকে সেই কোষবিলাকক কোৱা হয় ৰেণু মাতৃকোষ। আৰু এই ৰেণু মাতৃকোষৰ পৰা মিঅ'চিছ প্ৰক্ৰিয়াৰে বিভাজন হৈ যি এগুণ ক্ৰমজমযুক্ত পৰাগৰেণুৰ সৃষ্টি হয় সেই প্ৰক্ৰিয়াটোক কোৱা হয় মাইক্ৰ'স্প'ৰজেনেচিছ বা পুংৰেণু উৎপত্তি দশা। আৰু এই পৰাগৰেণুসমূহ পৰপশুত কোষৰ পৰা সৃষ্টি হোৱা ৰেণুজনন কোষৰ পৰা সৃষ্টি হয়। এই ৰেণুজনন কোষবিলাক ক'ৰ পৰা সৃষ্টি হয়? পৰপশুত কোষৰ এক বিশেষ ধৰণৰ কোষৰ পৰা সৃষ্টি হয়। এতিয়া আমি যদি পৰাগৰেণুৰ সৃষ্টি পৰিঘটনাটোৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে আমি এতিয়া চিত্ৰটো মন কৰিব লাগিব। চিত্ৰ 1ত দেখুওৱাৰ দৰে কিছুমান বিশেষ ধৰণৰ কোষ আমি দেখিবলৈ পাম। চিত্ৰ 1ত আমি দেখিছোঁ যে একেবাৰে বিশেষ ধৰণৰ কোষ, এইবিলাক সমজাতীয় কোষ। এইবিলাকৰ কি হয়? আকাৰ একেই, ইহঁতৰ আকৃতি একেই আৰু ইহঁতৰ কাম কাজবিলাকো প্ৰায় একে ধৰণৰ কোষৰে গঠিত হয়। আৰু এই কোষবিলাক ক'ত পোৱা যায়? পৰাগথলীৰ ভিতৰত পৰাগথলীৰ ভিতৰত যিবিলাক কোষ থাকে সেই কোষবিলাকেই হৈছে এই ধৰণৰ কোষবিলাক। পুংদণ্ডৰ আগত থকা কোষবিলাকৰ বিভাজন আৰু বৃদ্ধিৰ ফলত পৰাগথলীৰ সৃষ্টি হয়। পুংদণ্ডৰ আগত যিবিলাক কোষ থাকে সেইবিলাকৰ বৃদ্ধি হৈ বিভাজন হয় আৰু বিভাজনৰ ফলত কি? পৰাগথলীৰ সৃষ্টি হয়, যি 4টা থলী দেখিবলৈ পাওঁ আমি। আৰু কি? পৰাগথলী প্ৰথম অৱস্থাত চিত্ৰ 8 দেখুওৱাৰ দৰে সমজাতীয় কিছুমান কোষেৰে গঠিত হয়। অৰ্থাৎ ইহঁতৰ কাম কাজবিলাক একেই, ইহঁতৰ আকাৰ আকৃতি বেলেগ, ইহঁতৰ চাইট'প্লাজমবিলাক সিহঁতৰ একেধৰণে হয়, অৰ্থাৎ সম পৰিমাণৰ চাইট'প্লাজম থাকে। আৰু কি হয়? তাৰে কিছুমান কোষ অৰ্থাৎ 4টা চুকৰ 4টা কোষ কি হয়? আকাৰত বৃদ্ধি পায় আৰু কোষ পৰশখিনি ঘন হৈ পৰে। ইয়াৰ 4টা কোষে বিশেষ ধৰণৰ ক্ষমতা লাভ কৰে। ক্ষমতা লাভ কৰাৰ পিছত কি হয়? ইহঁতে কোষৰ আকাৰ বৃদ্ধি পায় আৰু ইহঁতৰ ভিতৰত থকা কোষ পৰশখিনি অত্যাধিক ঘন হৈ পৰে। আৰু বেলেগ ধৰণৰ সমজাতীয় কোষসমূহৰ পৰা ইহঁতে দেখাত পৃথক হৈ পৰে আৰু ইহঁতে বিশেষ ক্ষমতা লাভ কৰিবলৈ সক্ষম হয়। আৰু এই কোষবিলাকক কোৱা হয় প্ৰপসূত কোষ। এই 4টা কোষক একেলগে কি বুলি কোৱা হয়? প্ৰপসূত কোষ। এই প্ৰপসূত কোষসমূহৰ পৰা শেষত বৃদ্ধি আৰু বিভাজন হৈ ৰেণুজনন কোষবিলাকৰ সৃষ্টি হ'ব পাৰে। চিত্ৰত তোমালোকে দেখিছা যে প্ৰপসূত কোষ কিছুমানৰ সৃষ্টি হৈছে, 4টা প্ৰপসূত কোষৰ সৃষ্টি হৈছে। আৰু প্ৰতিটো পৰাগকোষত 4টা প্ৰপসূত কোষ সৃষ্টি হ'ব পাৰে। এতিয়া চিত্ৰ ডিত দেখুওৱাৰ দৰে আমি কি হয়? এই 4টা প্ৰপসূত কোষে কি হয়? পথালিকৈ বিভাজন হ'ব পাৰে। প্ৰতিটো যিটো 4টা প্ৰপসূত কোষ থাকে সেইটা পথালিকৈ বিভাজন হৈ পেলাই 2 প্ৰকাৰৰ কোষৰ সৃষ্টি কৰে। বাহিৰ ফালে কি কৰে? প্ৰাথমিক বহিস্থকীয় কোষ আমি যদি চাওঁ, বাহিৰ ফালে চিত্ৰ চিত আমি যদি চাওঁ, কি প্ৰাথমিক প্ৰাচীৰ কোষ বা প্ৰাথমিক বহিস্থকীয় কোষৰ সৃষ্টি কৰে। আৰু এই প্ৰাথমিক প্ৰাচীৰ কোষ বা প্ৰাথমিক বহিস্থকীয় কোষসমূহে শেষত আমি যে পাইছিলোঁ 4 প্ৰকাৰৰ পৰাগধানীৰ বেৰ সৃষ্টি কৰা কোষসমূহ বা পৰাগথলীৰ বেৰ সৃষ্টি কৰা 4টা লেয়াৰ পাইছিলোঁ, সেই লেয়াৰকেইটা সৃষ্টি কৰে। কিহে সৃষ্টি কৰিব? প্ৰাথমিক বহিস্থকীয় কোষ বা প্ৰাথমিক প্ৰাচীৰ কোষসমূহে 4 প্ৰকাৰৰ পৰাগথলীৰ বেৰৰ সৃষ্টি কৰিব। আৰু সেই 4 প্ৰকাৰৰ বেৰ হৈছে কি? এপিডাৰ্মিছ, এণ্ড'থেচিয়াম, মিডল লেয়াৰ আৰু টেপেটাম। আৰু ভিতৰৰ ফালে থকা ভাগটোৰ পৰা ভিতৰৰ ফালে যোনটো ভাগ হ'ব বা যোনবিলাক কোষ থাকিব, ভিতৰৰ ফালে যোনটো কোষ থাকিব সেই কোষটোৰ পৰাই ৰেণুজনন কোষৰ সৃষ্টি হ'ব। আৰু কি? ইয়াক কোৱা হ'ব প্ৰাথমিক ৰেণুজনন কোষ বা প্ৰাইমেৰী স্প'ৰ'জেনাছ চেল। প্ৰাথমিক ৰেণুজনন কোষৰ পৰাই ৰেণুজনন কোষবিলাকৰ সৃষ্টি হ'ব। এতিয়া কি হয়? কিছুমান সমজাতীয় কোষসমূহে কি কৰে? পুংদণ্ডৰ আগত থকা কোষবিলাকৰ কিছুমান সমজাতীয় কোষ সমষ্টি দেখিবলৈ পোৱা যায়। আৰু এই সমজাতীয় কোষ সমষ্টিৰে 4টা চুকত 4টা বিশেষ ধৰণৰ কোষ দেখিবলৈ পোৱা যায়। সেই 4টা বিশেষ ধৰণৰ কোষক কোৱা হয় প্ৰপসূত কোষ। আৰু সেই প্ৰপসূত
কোষসমূহৰ পৰা শেষত কি হয় দুই প্ৰকাৰৰ কোষলৈ বিভাজিত হয় এক প্ৰকাৰে কি কৰে পৰাগধানী বা পৰাগথলীৰ বেৰকেইখনৰ সৃষ্টি কৰে আৰু অন্য প্ৰকাৰৰ কোষটোৱে কি কৰে ৰেণুজনন কোষৰ সৃষ্টি কৰে আৰু এই ৰেণুজনন কোষটোৱে শেষত গৈ পেলাই কি পুংৰেণুটোৰ সৃষ্টিত ভাগ লয় এতিয়া পৰাগধানী অপৰিণত অৱস্থাত মাইক্ৰোস্পোৰেঞ্জিয়াম বুলি কোৱা হয় যেতিয়া পৰাগধানী এটা অপৰিণত অৱস্থাত থাকে আনমেচিয়ৰ অৱস্থাত থাকে তাক কি বুলি কোৱা হয় মাইক্ৰোস্পোৰেঞ্জিয়াম বুলি কোৱা হয় আমি যদি চিত্ৰ ডিত যদি চাওঁ চিত্ৰ ডিত চোৱা তোমালোকে 4টা মাইক্ৰোস্পোৰেঞ্জিয়াম দেখিবলৈ পোৱা গৈছে তাৰ ভিতৰতে কি পৰাগৰেণুবিলাক থাকে আৰু পৰিণত অৱস্থাত ইহঁত পৰাগথলীলৈ ৰূপান্তৰিত হয় যেতিয়া পৰিণত অৱস্থাৰ পৰা ইহঁতক কি পৰাগথলী বুলি কোৱা হয় অপৰিণত অৱস্থাৰ ৰেণুজনন কোষবিলাক খুব ঘনকৈ সজ্জিত হৈ থাকে যেতিয়া আনমেচিয়ৰ অৱস্থাত থাকে তেতিয়া সিহঁতে কোষবিলাক ইটো সিটোৰ পৰা পৃথক হৈ নাথাকে খুব ঘনকৈ সজ্জিত হৈ থাকে আৰু যেতিয়া পৰিণত অৱস্থাত পায় ৰেণুজনন কোষসমূহ ইটো সিটোৰ পৰা আঁতৰি যায় অৰ্থাৎ পৃথক হৈ যায় আৰু তাৰে কিছুমানে কি হয় আমি চিত্ৰ তোমালোকে জিত চোৱা তাৰে কিছুমান আঁতৰি গৈছে যিবিলাক অৰ্থাৎ ঘনকৈ সজ্জিত হৈছে তাৰ পৰা কিছুমান আঁতৰি গৈছে আৰু কিছুমানে কি হয় পৰাগৰেণু গঠনত ভাগ লয় আৰু অন্য কিছুমানে বেয়া হৈ যায় বা ডিজেনেৰেট হৈ যায় আৰু ইহঁতি কি কৰে ৰেণুজনন কোষসমূহক খাদ্য যোগান ধৰে পৰিণত অৱস্থা পালে ৰেণুজনন কোষসমূহ ইটো সিটোৰ পৰা পৃথক হৈ যায় আৰু তাৰে কিছুমান বেয়া হৈ যায় আৰু কিছুমানে ৰেণুজনন কোষে কি পৰাগৰেণু গঠনত ভাগ লয় আৰু যিবিলাকে ভাগ নলয় সেইবিলাকে কি হয় ৰেণুজনন কোষবিলাকক খাদ্য যোগান ধৰে ৰেণুজনন মাতৃ কোষসমূহ দ্বিগুণ ক্ৰমজমযুক্ত হয় আৰু ইহঁত মিঅ'চিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ এগুণ সংখ্যক পুংৰেণু গঠন কৰিব পাৰে যিবিলাক ৰেণুজনন কোষ থাকে সেই ৰেণুজনন কোষবিলাক কি হয় দ্বিগুণ ক্ৰমজম বিশিষ্ট হয় আৰু এই দ্বিগুণ ক্ৰমজম বিশিষ্ট কোষসমূহে কি হয় মিঅ'চিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ পৰাগৰেণু বা পুংৰেণু সৃষ্টি কৰিব পাৰে আৰু প্ৰত্যেকটো পৰাগৰেণু অকলশৰীয়াকৈ সিহঁতি প্ৰথম অৱস্থাত থাকিব নিবিচাৰে আৰু ইহঁত কি থোপ বান্ধি থাকিব বিচাৰে আৰু চাৰিটাকৈ সিহঁতি থোপ বান্ধি থাকে আৰু ইয়াকে কি বুলি কোৱা হয় ৰেণু চতুষ্টয় বুলি কোৱা হয় প্ৰতিটো ৰেণুজনন কোষৰ পৰা এগুণক ক্ৰমজম বিশিষ্ট চাৰিটাকৈ পৰাগৰেণু বা পুংৰেণু উৎপন্ন হ'ব পাৰে আৰু আমি পৰাগৰেণুসমূহ কেনেদৰে পৰাগথলীত ৰেণু চতুষ্টয়সমূহ কেনেদৰে সজ্জিত হৈ থাকে তাৰ ওপৰত ভিত্তি কৰি আমি 5 প্ৰকাৰৰ ৰেণু চতুষ্টয় পাওঁ সেইটো হৈছে টেট্ৰাহাইডেল এইবিলাক প্ৰায় সকলো ধৰণৰ গুপ্তবীজী উদ্ভিদতে আমি দেখিবলৈ পোৱা যায় আৰু তাৰ পিছতে আহিলে আইচোবাইলেট্ৰেল যি জিয়ামেজৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আৰু 3 নম্বৰ আহিলে ডেকুচেট মেগনলিয়াৰ ক্ষেত্ৰত ই দেখিবলৈ পোৱা যায় তোমালোকে চিত্ৰ ডেকুচেটটো চোৱা তাৰপিছত আহিলে টি চেপেট যি এৰিষ্টলচিয়াত দেখিবলৈ পোৱা যায় তাৰপৰা আহিলে লিনিয়াৰ ক'ত দেখিবলৈ যায় হেলোফিলাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাম পৰাগথলীৰ ভিতৰত ৰেণু চতুষ্টয়সমূহ 4টা প্ৰকাৰে ভাগ হৈ থাকে আৰু টেট্ৰাহাইডেল যোনটো ভাগ থাকে সেই ভাগটো আমি কি সকলো ক্ষেত্ৰত গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰতে আমি দেখিবলৈ পোৱা যায় প্ৰতি 4টা পৰাগৰেণু পূৰঠ হোৱাৰ আগে আগে এখন সাধাৰণ বেৰৰ দ্বাৰা আবৃত হৈ থাকে আৰু পূৰঠ হোৱাৰ পিছত ইহঁতৰ বেৰসমূহ ফাটি যায় আৰু পৰাগৰেণু মুকলি হৈ পৰে যেতিয়া সিহঁতি পূৰঠ হৈ যাব পাৰে সেই বিদাৰিত অংশৰ পৰা তোমালোকে যি নম্বৰ চিত্ৰত চোৱা ৰেণু চতুষ্টয়সমূহ তাৰ ভিতৰত দেখিবলৈ পোৱা যায় আৰু যেতিয়াই সিহঁতি ফেভাৰেবল কণ্ডিশ্যন পাব বা যেতিয়া সিহঁতৰ পৰিৱেশটো অনুকূল অৱস্থাত থাকিব তেতিয়াহ'লে কি হ'ব এই ষ্টমিয়াম অংশৰ পৰা য'ত নেকি ষ্টমিয়াম অংশৰ কাষত যিবিলাক কোষবেৰখন অত্যাধিক পাতল সেই কোষ সমষ্টি থকা সেই অংশৰ পৰা কি হ'ব ওলাই সিহঁতি গুচি যাব আৰু এটা ৰেণু চতুষ্টয়ৰ পৰা 4টা পৰাগৰেণুৰ সৃষ্টি হ'ব পাৰে এতিয়া প্ৰতিটো পৰাগৰেণু দেখাত ডিম্বাকৃতি বা ঘূৰণীয়াকৃতি হ'ব পাৰে প্ৰতিটো পৰাগৰেণুৰ দুখন আৱৰণ থাকে এখনক কোৱা হয় ৰেণু বহিষ্টক যি বাহিৰ ফালে থাকে আৰু ভিতৰৰ ফালে থকা বেৰখনক কোৱা হয় ৰেণু অন্তষ্টক বাহিৰ ফালে থকা বেৰখন কাঁইটীয়া আৱৰণযুক্ত হয় আৰু ডাঠ হয় আৰু অন্যহাতে ভিতৰৰ ফালে থকা আৱৰণখন যোনখন ৰেণু অন্তষ্টক বুলি কোৱা হয় সেইখন চেলুলোজ জাতীয় পদাৰ্থৰে গঠিত হয় আৰু অত্যাধিক পাতল হয় আৰু ৰেণু বহিষ্টকত কিছুমান ৰন্ধ্ৰ দেখিবলৈ পোৱা যায় কিছুমান বিন্ধা সদৃশ কিছুমান ৰন্ধ্ৰ দেখিবলৈ পোৱা যায় সেইবিলাক কোৱা হয় অংকুৰণ ৰন্ধ্ৰ আৰু এই গোটেই প্ৰক্ৰিয়াটোক কোৱা হয় যেতিয়া পৰাগথলীৰ ভিতৰত প্ৰপসূত কোষৰ সৃষ্টিৰ পৰা আৰম্ভ কৰি একেবাৰে পৰাগৰেণু গঠন প্ৰক্ৰিয়াটোক কোৱা হয়
স্প'ৰজেনেছিছ বা ৰেণু উৎপত্তি দশা বুলি কোৱা হয়। এই গোটেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ৰেণু উৎপত্তি দশা। পৰাগথলীৰ ভিতৰত ৰেণুজনন কোষৰ পৰা ৰেণুজনন কোষ কেনেদৰে সৃষ্টি হৈছিল তাৰ পৰা আৰম্ভ কৰি পৰাগৰেণুৰ উৎপত্তিৰ সময়লৈকে আৰু কেনেদৰে বিকাশ হয় এই সময়লৈকে কি বুলি কোৱা হয়? স্প'ৰজেনেছিছ বুলি কোৱা হয়। ইয়াৰ পিছৰটো ভিডিঅ'ত আমি কেনেদৰে মেল গেমেট'ফাইট ডেভেলপমেণ্ট হ'ব পাৰে, অৰ্থাৎ কেনেদৰে পুংজনন কোষৰ বিকাশ হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম।